ছয়দে অসমবাসী ৰাইজ আপোনালোকক SRB আছাম ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে 2019ত হ'ব অসম টেট। যোৱাকালি ওলাইছে অফিচিয়েল এডভাৰটাইজমেণ্ট, যিটোৰ বিষয়ে মই আপোনালোকক ইতিমধ্যে জনাই দিছোঁ। কিন্তু বহুতো কেণ্ডিডেটৰ মনত এতিয়াও বহুতো কনফিউজন ৰৈ গৈছে, যিকেইটা কনফিউজন আজি মই আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি দূৰ কৰিবলৈ যত্ন কৰিম। মই জাষ্ট ইম্পৰ্টেণ্ট টপিকছ কেইটা টাচ কৰিম, কাৰণ মেক্সিমামে জানে বাকীবোৰৰ বিষয়ে। তো যিকেইটা ইম্পৰ্টেণ্ট আছে, যিকেইটাক লৈ মেক্সিমামৰ মনত প্ৰশ্ন আছে, সেইকেইটা টপিকছ মই টাচ কৰি যাম, যাতে আপোনালোকৰ কনফিউজনকেইটা দূৰ হৈ যায়। সবিশেষ জনাম আপোনালোকক ভিডিঅ'ৰ যোগেদি। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টোক লাইক কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু নতুন বন্ধু বান্ধৱীসকলে এটা ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। এইখিনিৰ বিষয়ে মই আপোনালোকক যোৱাকালি জনাইছিলোঁ। ইয়াত কেইটা জোনৰ নাম দিছে আপোনালোকে চাই ল'ব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াক লৈ বহুতো কেণ্ডিডেটছৰ মনত বহুতো প্ৰশ্ন থাকি গৈছে। তো এইখিনি মই জাষ্ট আপোনালোকক এটা কথা জনাব বিচাৰিম যে যদি আপোনালোকে এল পিৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকক এটা কথাই জনাম, আপোনালোকে এটা কথাতে গম পাব যে আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু আপোনাৰ 50% মাৰ্কছ আছে, লগতে আপোনাৰ DLED পাছ কৰিছে, তেতিয়াহ'লে আপোনাৰ কোনো কনফিউজন নাই, আপুনি 100% LPৰ কাৰণে ইলিজিবল হয়, আপুনি LP টেট দিব পাৰিব। এটা কথা হ'ল যে বহুতো কেণ্ডিডেটে প্ৰশ্ন কৰে যে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, মোৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাই, কিন্তু মই BA অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, তেতিয়াহ'লে মই টেটত এপ্লাই কৰিব পাৰিম নে নাই। তো সেইসকল কেণ্ডিডেটছৰ বাবে মই এটা পইণ্ট ইয়াত আণ্ডাৰলাইন কৰি দেখুৱাব বিচাৰিম। এই লাইনটো চাওক, গ্ৰেজুৱেশ্যন এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। ইয়াত কোনো ধৰণৰ 50%, 60%, 45%ৰ কথা উল্লেখ কৰা নাই। যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰু আপোনাৰ DLED বা BEd আছে, তেতিয়াহ'লে আপুনি LP টেটৰ কাৰণে ইলিজিবল হয়, আপোনাৰ কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। এতিয়া আহিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ UPৰ বাবে। UPৰ কথা কৈছোঁ মই ইয়াতো বহুতো কেণ্ডিডেটছৰ মনত বহুতো কনফিউজন আছে। ইয়াত চাওক, যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, আপোনাৰ 2 বছৰৰ ডিপ্ল'মা আছে, তেতিয়াহ'লে আপুনি UP টেট দিব পাৰিব। ঠিক আছে। আপোনালোকে ইয়াত এই নম্বৰত এই অপশ্যনটো চাওক, গ্ৰেজুৱেশ্যন এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম নন। তো আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু আপোনাৰ 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DLED পাছ কৰিছে, তেতিয়াহ'লে আপুনি UP টেট দিব পাৰিব ক্লাছ 6 to ক্লাছ 8। ঠিক আছে। বাকীখিনি কথা কৈ দিছোঁ। আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, 50% মাৰ্কছ আছে আৰু এবছৰৰ BEd কোৰ্চ কৰিছে, তথাপিও আপুনি ইলিজিবল হ'ব UP টেটৰ কাৰণে। ঠিক আছে। তো এইখিনি কথা কি ইয়াত উল্লেখ কৰিছে। লগতে আন এটা কনফিউজনক লৈ বহুতো কেণ্ডিডেটছ আছে, যি কনফিউজনটো হৈছে 2017 পৰা 2019ৰ ভিতৰত যিসকল কেণ্ডিডেটে SCERT বা ODL মোডত DLEDত এডমিশ্যন লৈছিল, পাছ কৰিছে, বা NISৰ অধীনত DLEDত এডমিশ্যন লৈছিল, পাছ কৰিছে, কিন্তু এতিয়ালৈকে চাৰ্টিফিকেট হাতত আহি পোৱা নাই, সেইসকল কেণ্ডিডেটে UP আৰু LP টেটৰ কাৰণে ইলিজিবল হ'ব নে নাই। সেইসকল কেণ্ডিডেটক মই জনাই দিব বিচাৰিছোঁ যে আপোনালোকে পৰীক্ষা দিব পাৰিব। আপোনালোকৰ পৰীক্ষা দিয়াৰ আগতে হয়তো বা আপোনালোকৰ মাৰ্কশ্বিট পাই যাব, আপোনালোকৰ কোনো টেনশ্যন নাই। আপুনি যদি DLED কমপ্লিট কৰিছে বা আপুনি DLEDৰ ফাইনেল এক্সাম দিছে, আপোনাৰ যদি এটা বেক আহিছে, তথাপিও আপোনালোকে ইলিজিবল হ'ব আছাম টেটৰ কাৰণে। ঠিক আছে। তাৰপাছত এতিয়া আহিছোঁ বন্ধু বান্ধৱীসকল ৰিলেক্সেশ্যনৰ ফালে। বহুতো কেণ্ডিডেটে কমেণ্ট কৰি জনাইছিল মোৰ লাষ্ট ভিডিঅ'ত, আমাৰ কাৰণে কোনো ধৰণৰ ৰিলেক্সেশ্যন আছে নে নাই। হয়, আছে। আপোনালোকৰ বাবে ৰিলেক্সেশ্যন আছে যদি আপোনালোকে বিলংছ কৰে SC, ST, OBC, MOBC, PWD আৰু ফিজিকেল হেণ্ডিকেপ্ট, তেতিয়াহ'লে আপোনালোকৰ বাবে 5% ৰেহাই দিয়া আছে হায়াৰ ছেকেণ্ডেৰীত। এইখিনিতে মন কৰিব, হায়াৰ ছেকেণ্ডেৰীত 5% ৰেহাই দিয়া আছে। যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাই, 45% আছে, আপুনি যদি SC, ST, OBC, MOBC, PWD নাইবা ফিজিকেল হেণ্ডিকেপ্ট হয়, তেতিয়াহ'লে আপুনি 45% মাৰ্কছ থাকিলেও এপ্লাই কৰিব পাৰিব। এইটো অকল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ইলিজিবল হয়। ঠিক আছে। আৰু এই কেণ্ডিডেটছসকলে LP আৰু UP বোথ লেভেলতে এক্সাম দিব পাৰিব 45 মাৰ্কছ থকা সত্ত্বেও। ঠিক আছে। তো এইখিনিতে আপোনালোকে মন কৰি ল'ব ভালদৰে। SC, ST, OBC, MOBC, PWD আৰু PS কেণ্ডিডেটছসকলে 45% মাৰ্কছ থাকিলেও এপ্লাই কৰিব পাৰিব। লগতে আন এটা কথা জনাই দিছোঁ যে এইটো টপিকছ, যিটো টপিকছ মই এতিয়া আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ, এই টপিকছত কোনো ধৰণৰ
কেটেগৰী ৱাইজত পাৰ্চেণ্ট ভাগ বতৰা কৰি দিয়া নাই ইয়াত সকলোৰে কাৰণে এলিজিবল হ'ব যদি আপুনি 2 বছৰৰ DLED কোৰ্স কৰাৰ কাৰণে এডমিশন কৰিছিল 31 আগষ্ট 2009 আগত ঠিক আছে আকৌ কৈ দিছো যে যদি আপুনি 31 আগষ্ট 2009 আগত DLED ত এডমিশন লৈছে NCTE ৰ আন্ডাৰত তেতিয়া হলে আপোনাৰ 45% মাৰ্কস থাকিলেও এপ্লাই কৰিব পাৰিব ভালদৰে মন কৰিব 31 আগষ্ট 2009 ৰ আগৰ যি অকল ক্যান্ডিডেটে 2 বছৰৰ DLED কোৰ্সৰ কাৰণে এডমিশন লৈছিল হে অকল ক্যান্ডিডেটৰ বাবে 5% মাৰ্কস ৰেহাই দি আছে ইয়াত কোনো ধৰণৰ ক্যাটেগৰীৰ কথা উল্লেখ কৰা নাই ঠিক আছে এইটো গল আপোনালোকৰ LP লেভেলৰ এতিয়া ইছু ইউপি লেভেলৰ ফালে যে 5% মাৰ্কস ৰেহাই থাকিব হে অকল ক্যান্ডিডেটছৰ বাবে যি অকল ক্যান্ডিডেটছে এবছৰৰ BEd কোৰ্স কৰাৰ কাৰণে 31 আগষ্ট 2009 ৰ আগত এডমিশন লৈছিল হে অকল ক্যান্ডিডেটছৰ বাবে 5% মাৰ্কস ৰেহাই দি আছে ইয়াতো কোনো ধৰণৰ ক্যাটেগৰীৰ কথা উল্লেখ কৰা নাই আপুনি যিকোনো ক্যাটেগৰীৰ হ'ব পাৰে SC ST OBC MOBC যিকোনো ক্যাটেগৰী হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনিতে এটা কথা জনাব বিচাৰিছো যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি দিব এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকৰ ষ্ট্ৰাকচাৰ অফ কন্টেন্ট অল কম্পালসৰি সাবজেক্ট অৰ্থাৎ সিলেবাসৰ ফালে ইয়াতে চাই লওক সিৰিয়াল নম্বৰ দিয়া আছে আপোনালোকে এই বিষয়ে ভালদৰে জানে যে আপোনালোকৰ কি কি সাবজেক্ট থাকে তো ইয়াতো কনফিউজন থাকে বহুত ক্যান্ডিডেটছৰ ল্যাঙ্গুৱেজ 2 লৈ আৰু ল্যাঙ্গুৱেজ 1 লৈ ঠিক আছে তো এইখিনি কনফিউজন মই দূৰ কৰিবলৈ যত্ন কৰি আছো 1 নম্বৰত যেটো আছে আপোনালোকে চাই লওক চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি আছে এটো কম্পালসৰি সকলোৰে বাবে সকলো ক্যান্ডিডেটছক এই সাবজেক্টটো লবই লাগিব আৰু ইয়াত মাৰ্কস কিমানখিনি থাকে আপোনালোকে জানে 30 এতিয়া আছে 2 নম্বৰ যেটো আছে ল্যাঙ্গুৱেজ 1 ইয়াত বহুত কেইটা ল্যাঙ্গুৱেজ দিয়া আছে আসামিজ আছে বেঙ্গলী আছে হিন্দী আছে বড়ো আছে মণিপুৰী গাৰো নেপালী কাৰ্বি আৰু হেমাৰ আৰু কিবা কিবি ইয়াত কম্পালসৰি এনি 1 ইয়াত উল্লেখ কৰি দিয়া আছে তো ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ল্যাঙ্গুৱেজ বাছনি কৰি লব পাৰিব কিছুমানে কনফিউজনত থাকে যে মই অসমীয়া জানো বেঙ্গলীও জানো কিন্তু মই অসমত থাকো মই বেঙ্গলত না থাকো তেতিয়া হলে মই আসামিজ ল্যাঙ্গুৱেজটো চুজ কৰিম নে বেঙ্গলীটো চুজ কৰিম এইখিনি কনফিউজন মই দূৰ কৰি দিছো আপোনালোকে ইয়াৰ পৰা আপোনালোকে অসমৰ যিকোনো ঠাইতে নাথাকক কিয় বেলেগ ষ্টেটত নাথাকিলে আপোনালোকে ইয়াৰ পৰা আসামিজ বেঙ্গলী হিন্দী বড়ো গাৰো যিকোনো ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰি লব পাৰে মাত্ৰ এটাহে আপোনালোকে সাবজেক্ট 1 ৰ পৰা অৰ্থাৎ ল্যাঙ্গুৱেজ 1 ৰ পৰা আপোনালোকে বাছনি কৰি লব পাৰিব ঠিক আছে তো এতিয়া ল্যাঙ্গুৱেজ 3 ল্যাঙ্গুৱেজ 2 চাওক ইয়াত আছে ইংলিশ এটো সকলৰ বাবে কম্পালসৰি আপোনালোকে ল্যাঙ্গুৱেজ 2 কোনো ধৰণৰ ল্যাঙ্গুৱেজ বাছনি কৰিব নোৱাৰিব ল্যাঙ্গুৱেজ 4 আৰু ল্যাঙ্গুৱেজ 5 ইয়াত চাওক 4 সিৰিয়াল নম্বৰ যেটো আছে 4 আৰু 5 ত ইয়াত আছে ম্যাথমেটিক্স আৰু ইয়াত আছে এনভাইৰনমেন্টাল ষ্টাডিজ তো এই দুটা আপোনালোকক লব লাগিব তো আপোনালোকে বাছনি কৰিব পাৰিব সিৰিয়াল নম্বৰ 2 ল্যাঙ্গুৱেজ 1 ৰ পৰা যিকোনো এটা সাবজেক্ট তাপাছটোলে কৈছে আপোনালোকৰ বাবে ইয়াত থাকিব 150 কোৱেশ্চনছ আৰু এটা প্ৰশ্নৰ কাৰণে থাকিব মাত্ৰ 1 মাৰ্কস এতিয়া আহিল ইউপিৰ বাবে আপোনালোকৰ যেটো সিলেবাসৰ প্যাটাৰ্ন আছে এটা চাই লওক 1 নম্বৰত চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি এলপি লেভেলৰ যেটো আছে সেম টু সেম ইয়াত দিয়া আছে মাৰ্কস এখিনি থাকিব 30 এমসিকিউ কোৱেশ্চনছ থাকিব 30 মাৰ্কস থাকিব 2 নম্বৰ যেটো ল্যাঙ্গুৱেজ আছে আগৰ নিচিনা সেম টু সেম ইয়াৰ পৰা যিকোনো এটা আপোনালোকে বাছনি কৰি লব পাৰিব 3 নম্বৰটো কম্পালসৰি এলপি লেভেলৰ যেনেকুৱা আছিল সেম টু সেম ইয়াত উল্লেখ কৰিছে 4 নম্বৰ যেটো আছে ইয়াত অকনমান কনফিউজন থাকে বহুত ক্যান্ডিডেটছৰ ইয়াত চাওক ফৰ ম্যাথমেটিক্স এন্ড সায়েন্স টিচাৰ্স ম্যাথমেটিক্স এন্ড সায়েন্স যিসকল ক্যান্ডিডেটছ বিজ্ঞান শাখাত পঢ়া কৰিছে হেকল ক্যান্ডিডেটছক লব লাগিব ম্যাথমেটিক্স আৰু সায়েন্স সাবজেক্ট ঠিক আছে আৰু যিসকল ক্যান্ডিডেটছ আৰ্টছ অৰ্থাৎ কলা শাখাত পঢ়া কৰিছে হেকল ক্যান্ডিডেটছৰ বাবে ইয়াত উল্লেখ কৰিছে সোশ্যাল ষ্টাডিজ নাইবাদি উল্লেখ কৈছে either 4A or 4B আপোনালোকে ইয়াৰ পৰা 4A নাইবা 4B আপোনালোকে যিকোনো এটা বাছনি কৰি লব পাৰিব ইয়াতে চাওক আপুনি যদি কলা শাখাত অধ্যয়ন কৰিছে তথাপিও আপোনালোকে ম্যাথমেটিক্স এন্ড সায়েন্স আপোনালোকে লব পাৰে নাইবা আপুনি লব পাৰিব সোশ্যাল ষ্টাডিজ ঠিক আছে এতিয়া উল্লেখ কৈছে সময়সীমা পৰীক্ষাৰ সময়সীমা আপোনালোকে কিমান পাব 2.5 ঘণ্টা সময় পাব আপোনালোকে এলপি আৰু ইউপিৰ বাবে কিন্তু ইয়াত এটা কথা উল্লেখ কৈছে যে যিসকল ক্যান্ডিডেট ভিজুৱেলি ইম্পেয়াৰ্ড অৰ্থাৎ চকুৰে ভালদৰে চাব নোৱাৰে বা একেবাৰে অন্ধ হেসকল ক্যান্ডিডেটছৰ কাৰণে 20 মিনিট এডিশনাল সময় দিয়া হ'ব পাৰ আৱাৰ অৰ্থাৎ 2 ঘণ্টাত 40 মিনিট এডিশনাল সময় পাব তাপাছটোলৈ কৈছে মিনিমাম মাৰ্কস ফৰ কোৱালিফাইং ইন টেট ইয়াত আপোনালোকে যদি চাই তেতিয়াহলে প্ৰতি গৰাকী ক্যান্ডিডেটছৰ বাবে 60% মাৰ্কস থাকিব লাগিব অৰ্থাৎ 150 মাৰ্কসৰ ভিতৰত পাব লাগিব 90 মাৰ্কস লগতে কৈছে SC ST
হিলছ আৰু ST প্লেন OBC MOBC PWD আৰু ফিজিকেল হেণ্ডিকেপ্ড কেণ্ডিডেটসকলৰ বাবে 5% মাৰ্কছ ৰেহাই দিয়া আছে অৰ্থাৎ এওঁলোকে 50% মাৰ্কছ পালেও পাছ কৰিব অৰ্থাৎ 83 মাৰ্কছ পালে এওঁলোকে পাছ কৰি যাব তাৰপাছতে যিটো ইম্পৰ্টেণ্ট টপিকছ এইটোৰ বিষয়ে বহুতো কেণ্ডিডেটছে কমেণ্ট কৰি সুধিছিল যে আমাৰ নেগেটিভ মাৰ্কছ থাকিব নেকি তো আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কছ নাথাকে দেয়াৰ উইল নো নেগেটিভ মাৰ্কিং আপোনালোকে যদি কোনো এটা প্ৰশ্ন উত্তৰ ভুল কৰে তেতিয়াহ'লে ইয়াৰ বাবে আপোনাৰ কোনো ধৰণৰ মাৰ্কছ মাইনাছ নহয় ঠিক আছে এতিয়া চাওক 7 নম্বৰ পইণ্টত কি কথা উল্লেখ কৰিছে মিডিয়াম অফ কুৱেশ্যন পেপাৰ আছামিজ বেংগলী বড়ো হিন্দী এণ্ড ইংলিছ আপোনালোকে যিকোনো এটা মিডিয়াম ইয়াৰ পৰা বাছনি কৰি ল'ব পাৰিব আপুনি কোনটো মিডিয়ামত পৰীক্ষা দিব আছামিজ নে বেংগলী নে বড়ো নে হিন্দী নে ইংলিছ যিকোনো এটা মিডিয়াম আপোনালোকে ইয়াৰ পৰা বাছনি কৰি ল'ব পাৰিব এতিয়া ইয়াত উল্লেখ কৰিছে ইম্পৰ্টেণ্ট ডেটছ আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকে 2 তাৰিখৰ পৰা আৰম্ভ কৰি 17 তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন জনাব পাৰিব আৰু আপোনালোকে এডমিট কাৰ্ড পাব 30/9/2019 আৰু আপোনালোকৰ পৰীক্ষা হ'ব 20/10/2019 এতিয়া যিফালে পেপাৰ 1ৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফি কেটেগৰী ৱাইজত ইয়াতে যদি চাওঁ তেতিয়াহ'লে উল্লেখ কৰিছে জেনেৰেল কেটেগৰীসকলৰ বাবে 325 টকা আৰু SC ST প্লেন ST হিলছ OBC MOBC PWD আৰু ফিজিকেল হেণ্ডিকেপ্ড কেণ্ডিডেটসকলৰ বাবে 300 টকা ঠিক আছে তো 325 আৰু 300 টকা আপোনালোকক এপ্লিকেশ্যন ফি হিচাপত জমা দিব লাগিব তো বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত পাই গৈছে ইয়াৰ বাহিৰতো যদি আপোনালোকৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মই আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম আৰু 2 তাৰিখৰ পাছত আপোনালোকে কেনেদৰে অনলাইন এপ্লাই জনাব এইটো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম আৰু যাতে আপোনালোকে মোবাইলৰ যোগেদি আপোনালোকে ঘৰত বহি আসাম টেটৰ কাৰণে এপ্লাই কৰিব পাৰে আপোনালোকক বজাৰত যাব নালাগে আপোনালোকক কোনো ধৰণৰ কম্পিউটাৰৰ দোকানত যাব নালাগে আপোনালোকে বিনামূলীয়া বিনা খৰচত যাতে মোবাইলৰ যোগেদি আপোনালোকে অনলাইন এপ্লাই জনাব পাৰে এইটো ভিডিঅ' মই আপোনালোকক অনতিপলমে আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ বাই বাই টেক কেয়াৰ জয় অসম